Hello beautiful friends, welcome back to my channel. আজি ছট পূজা আৰু আমি সকলোবোৰ ওলালো ছট পূজা চাবলৈ। ছট পূজাত কি কি হয় সকলোবোৰ দেখা যাম। ভিডিঅ'টো শেষলৈকে চাই যাওক। প্ৰায় মানুহবোৰ ঘৰলৈ উভতি গৈছেগৈ। ছট পূজাটো সাধাৰণতে বিবাহী মহিলাসকলে নিজৰ ঘৰখনৰ সুখ শান্তিৰ কাৰণে সূৰ্যক পূজা কৰে আৰু ব্ৰত ৰাখে। এই যে মানুহবোৰ দেখিছে মূৰৰ ওপৰত পাচি লৈ গৈছে, আচলতে সেই পাচিবোৰত 56 ভোগ আছে আৰু তেওঁলোক পূজা শেষ হোৱাৰ কাৰণে ঘৰলৈ উভতি গৈছে আৰু কাইলৈ ৰাতিপুৱা আহিব পূজা কৰিবলৈ। মানুহৰ ইমানেই ভিৰ হৈছে, আমি ৰৈ থকা 10 মিনিটমান হ'ল, আগবাঢ়িবই পৰা নাই। पीछे देख के बैठे क्या है राहुल गला धोखा देगा कोई। ফাইনেলি মানুহৰ ভিৰৰ মাজে মাজে পালোহি পূজা মণ্ডপৰ ওচৰত। তেতিয়াহ'লে ব'লক পূজা মণ্ডপৰ ভিতৰলৈ যাওঁ। এতিয়া আমি পাই গ'লোহি পূজা মণ্ডপৰ এণ্ট্ৰেঞ্চৰ ওচৰত। এণ্ট্ৰেঞ্চ কম, চেল্ফি পইণ্ট বেছি। যি নহওক আমি এতিয়া যাম মেইন পূজা মণ্ডপৰ ভিতৰলৈ। अरे दीदी कितनी सेल्फी मारोगी, थोड़ा सा साइड भी दे दो। ভিডিঅ'টো যদি চাই ভাল পাইছে মোৰ ভিডিঅ'টো লাইক এটা কমেণ্ট এটা কৰি দিব আৰু আপোনালোকক ভগৱানৰ দৰ্শন কৰাই দিছোঁ আৰু আশা কৰিছোঁ আগন্তুক দিনবোৰ আপোনালোকক সুখ শান্তিৰে ভৰিব আৰু সদায় ভগৱানৰ কৃপা দৃষ্টি থাকক। নদীৰ বাকৰিত চাকিবোৰ সুন্দৰকৈ সজাই থোৱা আছে। কাইলৈ ইয়াতে আহি মহিলাসকলে পূজা কৰিব। माँ गंगा के घाटे आते कुछ क्षण पश्चात प्रारंभ होने जा रहे हैं। आइए तब तक हम सभी लोग मिल रहे हैं। एक हाथ से ताली के साथ लोग एक नाम संकीर्तन करें। गोविंद बोलो हरि गोपाल हरि। আজিৰ ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ। নেক্সট পাৰ্ট আহি আছে ইয়াৰ, য'ত মই ৰাতিপুৱাৰ দৃশ্যসমূহ দেখুৱাম। আজিৰ কাৰণে বাই বাই।